হেৰাল সীমা অভিমত যাৰ হেৰাল সীমা। বিস্ময়ত অভিভূত হৈ পাহৰি গ'লোঁ অলপ আগতে ভয়ত প্ৰাণ উৰি যোৱা হাবিখনৰ কথা। মুগ্ধ হৈ মাথো চাই গ'লোঁ চৌদিশৰ ভাবিব নোৱাৰা সৌন্দৰ্যৰে ভৰা অপৰূপ ছবিবোৰ। ৰূপত ৰাঙলী ফুলবোৰ, ৰঙত ৰাঙলী চৰাই পখিলা ভোমোৰাবোৰ। অসীম ধৰাৰ সীমাহীন নিৰ্মল আকাশৰ তলত জীৱনত এই প্ৰথম অন্তৰৰ পৰা সৰল নিষ্কলুষিত আন্তৰিকতাৰে লক্ষ লক্ষ বাৰ সেৱা জনালোঁ সেইজনাক যিজনাই আমাক আমাৰ এই পৃথিৱীখনক সৰজিলে। মানুহে সৃষ্টি কৰিব পৰা, কল্পনা কৰিব পৰা সৰ্বশ্ৰেষ্ঠ সৌন্দৰ্য মোৰ চাৰিওকাষৰ দেশখনৰ ওচৰত যে কিমান ক্ষুদ্ৰ, কিমান তুচ্ছ তাক আজি উপলব্ধি কৰিছোঁ। যিমানে আগুৱাই গৈ আছোঁ সিমানে চকুত পৰিছে নতুন নতুন আগতকৈও সুন্দৰ সুন্দৰ দৃশ্যবোৰ। ভাবি পোৱা নাই ইয়াৰ শেষ ক'ত হ'ব নে নহয়। জ্ঞান শূন্য হৈ আমি কেইটা মতলীয়া হৈ পৰিছোঁ। ক'ব নোৱাৰোঁ কেতিয়া আবেলি শেষ হৈ গধূলি নামি আহিল। তাৰ পাছত ৰাতিও হ'ল। শুক্লা চতুৰ্দশীৰ প্ৰায় পূৰ্ণজনৰ সুবিমল ৰূপোৱালী পোহৰে গোটেই ঠাইখন ডুবাই লাহে লাহে আমাৰ পাছলৈ থকা নদীৰ বুকুত চাই থাকোঁতেই অস্ত গ'ল। ক'ব নোৱাৰাকৈ এসময়ত দীঘল ৰাতিটো শেষ হৈ গ'ল। শেষ নহ'ল মাথো আমাৰ যাত্ৰা আৰু এই ফুল চৰাইৰে ভৰা দেশখন। আমি খাবলৈ পাহৰিলোঁ, শুবলৈকো পাহৰি গ'লোঁ। পুৱতি নিশাৰ প্ৰথম ৰ'দ চেৰেঙা গাত পৰাতহে নিজৰ দৈহিক প্ৰয়োজনবোৰৰ কথা প্ৰথমবাৰলৈ মনত পৰিল। লৰালৰিকৈ নাওখন নৈৰ পাৰলৈ চপাই নিলোঁ। 15-16 ঘণ্টাৰ মূৰত এই প্ৰথম আমাৰ খোৱা বোৱা জিৰোৱাৰ ব্যৱস্থা কৰা হ'ল। কিন্তু দেখিলোঁ মোৰ বাহিৰে বাকী চাৰিওৰে কি খোৱা কি জিৰোৱা এটাৰ প্ৰতিও ক্ষুদ্ৰতমো আগ্ৰহ নাই। পাৰৰ মাটিত ভৰি দিয়েই চাৰিওটাই আনন্দ উত্তেজনাত কিৰিলি পাৰি নিয়ৰেৰে ভৰা কোমল ঘাঁহনিৰ ওপৰতে প্ৰাণ ভৰি বাগৰিছে, চিঞৰিছে, হাঁহিছে। ক্ষন্তেক পাছতে ফুকনহঁত উভতি আহিল। দিহা-দিহি হাতে কামে লাগি অলপ সময়ৰ ভিতৰতে সকলো যোগাৰ শেষ কৰিলোঁ। তাৰ পাছত গছৰ ছাঁত, ফুলৰ গুৰিত নাইবা শ্যামল ঘাঁহনিৰ বুকুত নিজৰ নিজৰ ৰুচি অনুযায়ী সকলোৱে ঘণ্টা দিয়েক শুই লৈ আবেলিলৈকে গোটেই ঠাইডোখৰতে ঘূৰি ঘূৰি কেইবা ঘণ্টাও কটাই দিলোঁ। ইচ্ছা হৈছিল তাতে থাকি যাওঁ, কিন্তু ডাক্তৰ, ফুকন, কবিবোৰৰ অস্থিৰতাত সেই আশা এৰিবলৈ বাধ্য হৈ আকৌ এসময়ত নাৱত বহিলোহি। সিহঁতৰ ভয় অলপ পলম কৰিলেই জানোচা সন্মুখৰ সকলো সৌন্দৰ্যৰ পৰাই বঞ্চিত হৈ যায়।